নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ সকলোৰে ভালেই চাগে মোৰো ভাল মই বৰ্তমান উপস্থিত আছোঁ দিচাংমুখৰ চাপৰিত ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব আজি অলপ ইণ্টাৰেষ্টিং ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজলৈকে বৰ্তমান সময়ৰ যুৱ প্ৰজন্মই অকল চাকৰিমুখী হোৱাই দেখা পাওঁ কিন্তু এইটো এটা ভাল দিশ বুলি ক'ব নোৱাৰি কাৰণ সকলোৱে যদি চাকৰিয়ে কৰে খেতি কৰিব কোনে কৰ্মৰ জৰিয়তেও যে এটা পৰিয়াল সুন্দৰভাৱে চলি থাকিব পাৰি এয়া এই ফাৰ্মত আহি মই উপলব্ধি কৰিছোঁ সো মই ফাৰ্মৰ ওনাৰজনৰ লগত কথা পাতিব বিচাৰিম আৰু এই ফাৰ্মখনত কি বস্তু এতিয়া উপলব্ধ হৈ আছে মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব নমস্কাৰ আপোনাৰ নামটো কওকচোন মোৰ নাম সন্দীপ শৰ্মা আপোনাৰ ঠিকনাটো দিচাংমুখ ন দিচাংমুখ লেপাইগাঁও আপুনি ইয়াত খেতি কৰা কি খেতি কৰিছে ইয়াত কবি বেঙেনা বিলাহী জলকীয়া আৰু জাতিলাও বিভিন্ন ধৰণৰ উদ্ভিদ আপোনাৰ কেইবছৰমান হ'ল ইয়াত খেতি কৰা 20 বছৰ ওচৰা-ওচৰি হৈছে 20 বছৰ ওচৰতে খেতি এনে এইবছৰ কেনেকুৱা হৈছে ভাল বেয়া মাজতে আৰু ভাল বেয়া মাজতে এতিয়া ৰঙালাও এতিয়া সিজনত কি ওলাইছে আপোনালোকৰ ইয়াত ৰঙালাও আছে ৰঙালাওটো যথেষ্ট পৰিমাণে আছে আৰু এতিয়া ইয়াৰ পাছত কি খেতি আছে ইয়াৰ পিছত আৰু ভেন্দি জিকা ভোল এইবোৰ অকল আপোনালোকে ৰবি শস্যৰ বাহিৰে কি ইয়াত মানে কৃষি কৰ্মৰ লগত জড়িত হৈ আছে ৰবি শস্যৰ বাদে এইটো আমাৰ খাৰিফ শস্যবোৰ যে থাকে কিছুমান ধৰণে কৰা হয় গোপালন কৰে চাকৰি অবিহনে এনেকুৱা কৃষি কৰ্মত জড়িত হৈ মানে জীৱিকা নে উপায় বিচাৰিব পাৰি নাই আপোনাৰ মতে পাৰিব ন ভাৰত এখন কৃষি প্ৰধান দেশ কৃষি কাম যোগেদি পৰা যায় আপোনাৰ এনেই বছৰেকত কিমান মান হয়গৈ এনেকৈ গোটেইখিনি মিলাই এনেই 2-2.5 লাখ মান হৈ যায় আৰু ঘৰততো এনে ধান খেতি এইবোৰ নিজৰ উৎপাদন ন কেনেকুৱা সাৰ কেনেকুৱা প্ৰয়োগ কৰে ইয়াত ৰাসায়নিক সাৰ এনেই কৃষি কৰ্মত আপোনালোকৰ এই দিচাংমুখৰ চাপৰিত কি সমস্যাই দেখা দিয়ে আপুনি ক'ব নেকি সমস্যা বুলি ক'লে ধৰক বানপানী সমস্যা এটা আছে হাতী আহে ন বিভিন্ন বনৰীয়া বান্দৰ বিভিন্ন সমস্যা আছে বাৰু নথকা নহয় তাৰ পৰা যুঁজ দিয়ে আমি জীৱন সংগ্ৰাম চলাব লাগিব ন যুঁজৰ মাজতে জীৱন সংগ্ৰাম বান্দৰো উপদ্ৰৱ কৰা দেখা পাইছোঁ কিন্তু ৰঙালাওবোৰ খাই দিয়ে অলপ হয় বান্দৰে খাই দাগ লগাই দিয়ে ফলত মানে বেপাৰীবিলাক নিব নিবিচাৰে এনেই ৰঙালাওবোৰ ক'ত মানে এক্সপৰ্ট হয় আপুনি গম পায় নেকি বেপাৰীয়ে কোৱা মতে এতিয়া গুৱাহাটী বৰ্তমান বুলি কৈছে তাতকৈ ওপৰত বেপাৰীসকলে জানিব গুৱাহাটীলৈ নিছে ৱেষ্ট বেংগলো নিছে চাগে ন ইয়াত কি গাড়ী আহে ইয়াত সদ্যহতে আমি ট্ৰেক্টৰ দি পাৰ কৰাই দিওঁ তাৰ আগত ডাঙৰ গাড়ী আহে ন পুৰা টন চিষ্টেমত যায় চাগে টন চিষ্টেম 20 টন মান নিয়ে ন আপুনি এতিয়া যুৱ প্ৰজন্মক কি মেছেজ দিব এনেকে কৃষি কৰ্মৰ দ্বাৰা কৃষি কৰ্ম কৰিলে মানে ৰাজ্যখন আগবাঢ়ি যায় বহু মাটি পৰি আছে হাজাৰ বিঘা মাটি পৰি আছে অকল মানে চাকৰি পিছতে দৌৰিলে নহ'ব ন চবেই মানে চাকৰি পোৱাটো মানে সম্ভৱপৰ নহয়তো মানে হাজাৰত এটা দুটাই পায় চ' এনেকে টাইম ৱেষ্ট কৰি থকাতকে এনেকুৱা কৃষি কৰ্মৰ লগত জড়িত হৈ নিজকে স্বাৱলম্বী কৰিব লাগে হয় নাই স্বাৱলম্বী হ'ব পাৰে কষ্ট কৰিলে পাৰে তো আপুনি আমাৰ যুৱ প্ৰজন্মক কিবা এটা কৈ দিয়ক শেষত কি কৈছো এনেই সময় নষ্ট কৰিব নালাগে যিহেতু সমীক্ষা মতে বহু শতাংশ মালে বাহিৰৰ পৰা আহে আমি মানে অভাৱবোৰ পূৰ কৰিবই নোৱাৰো ন আমাৰ অসমৰ যিবোৰ যেনেকে এতিয়া গাখীৰৰ সমস্যা আছে আমাৰ বাহিৰৰ পৰা পেকেটত আহে আমুল এইবোৰ এনেকে বস্তু বাহিৰৰ পৰা আহে আজি তাৰিখত এতিয়া বিলাহীটো আমাৰ বাহিৰৰ বিলাহী দখল কৰি আছে আমাৰ বজাৰবোৰত এতিয়া আমাৰ ইয়াত দেখিছোঁ আমাৰ বিলাহী পকাই নাই কিন্তু মাৰ্কেটত এভেইলেবল 2 মাহৰ আগতে এভেইলেবল বিলাহী চ' আমি তেনেকৈ আগবাঢ়ি যাব লাগিব কৃষি কৰ্মৰ জৰিয়তে হয় নাই তেতিয়াহে আমাৰ দেশখন এখোজ আগবাঢ়িব ঠিক আছে ধন্যবাদ জনাইছোঁ 1 লিটাৰত কিমান ঘণ্টা পাৰি এইটো 1 ঘণ্টা এইফালে চোক গোটেইখিনি ৰঙালাও আৰু এনেকুৱা চাইজৰ আৰু 2-3টা আমাৰ
ৰঙালাও চিঙা হৈ গ'ল, এতিয়া মোনাত ভৰাব লাগিব। ব'লা মোনাত ভৰাই লওঁ। এই আমাৰ ভৰাই হৈ গ'ল এতিয়া। দেখিছে তই কিমান চব্জি দি পঠিয়াইছে। এতিয়া লৈ যাবগৈ লাগিব যেনেকৈ হ'লে। চ' ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আমি এতিয়া যাবগৈ লাগিব। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, হয় নাই? ধন্যবাদ ইমানখিনি ভিডিঅ'ত মৰম দিয়াৰ বাবে।